নমস্কাৰ, জ্ঞান চৰাৰ পাঠশালালৈ স্বাগতম। আমি অসম বুৰঞ্জীৰ চুতীয়াসকলৰ ৰাজত্বকালৰ বিষয়ে কৈ আছোঁ। ইয়াৰ আগৰ খণ্ডত আমি চুতীয়া আৰু আহোমৰ মাজত হোৱা দিখৌমুখৰ ৰণ আৰু দিহিংমুখৰ প্ৰথমখন ৰণৰ বিষয়ে কৈছিলোঁ। আজি আমি চুতীয়া আহোমৰ আন কেইবাখনো যুদ্ধৰ বিষয়ে ক'ম। চুতীয়া আহোমৰ ৰণ। 1522 খ্ৰীষ্টাব্দত ৰজা ধীৰনাৰায়ণে জোৱায়েক নিতাইক ৰাজ্যভাৰ গতাই দিয়ে। ৰাজ্যভাৰ জোৱায়েকক দি ৰজা ধীৰনাৰায়ণ দেশান্তৰিত হয়। তেওঁ লগতে নাবালক পুত্ৰ সাধক নাৰায়ণক জোৱায়েক জীয়েকৰ দায়িত্বত থৈ যায়। আমি আগৰ এটা খণ্ডত ইতিমধ্যে কৈছোঁ, ৰজা ধীৰনাৰায়ণে জীয়েক সাধনীৰ স্বয়ম্বৰ পাতিছিল। এই স্বয়ম্বৰত যিজন যুৱকে বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিব তেওঁলৈ জীয়েকক বিয়া দিব বুলি ঘোষণা কৰিছিল। সেই অনুসৰি এজন নিম্নবৰ্ণৰ চুতীয়া যুৱকে পাৰদৰ্শিতা দেখুৱাই সাধনীক বিয়া কৰাইছিল। সেই নিম্নবৰ্ণৰ চুতীয়া যুৱকজনেই আছিল নিতাই। নিতায়ে সিংহাসনত উঠি নীতিপাল নাম লৈছিল। কিন্তু নীতিপাল ৰজা হোৱা কথাটোত ক্ষুণ্ণ হৈ পৰিছিল ৰাজ পৰিয়ালৰ আন বহু লোক। কাৰণ নীতিপাল এজন নিম্নবৰ্ণৰ চুতীয়া লোক আছিল। গতিকে সিংহাসনৰ দাবীদাৰ আন ৰাজবংশধৰসকল ক্ষুণ্ণ হোৱাটো স্বাভাৱিক আছিল। তেওঁলোকে নীতিপালক সিংহাসনচ্যুত কৰিবলৈ ষড়যন্ত্ৰত নামে। এই ষড়যন্ত্ৰকাৰীসকলৰ ভিতৰত অন্যতম আছিল আগৰজনা ৰজা ধীৰ নাৰায়ণৰ এজন ভায়েক। তেওঁ আছিল সুৰজিত বা সুৰধ্বজপাল। কিন্তু এই ষড়যন্ত্ৰৰ কথা ৰজা নীতিপালে চোৰাংচোৱাৰ জৰিয়তে খবৰ পায়। লগে লগে তেওঁ সুৰধ্বজপালক ধৰি আনিবলৈ কাশীতৰা নামৰ এজন সেনাপতিক পঠিয়ায়। কিন্তু তাৰ পূৰ্বেই সুৰধ্বজপালে ৰাজ্য এৰি পলায়ন কৰে। সুৰধ্বজপালক ধৰিব নোৱাৰিলে যদিও নীতিপালে ষড়যন্ত্ৰত লিপ্ত থকা আন বিষয়াসকলক ক্ষমতাচ্যুত কৰে। তেওঁলোকক বিষয়বাবৰ পৰা আঁতৰাই নতুনকৈ পাত্ৰমন্ত্ৰী নিয়োগ কৰে। সেইসকলৰ ভিতৰত নাৰায়ণ নামৰ এজনক বৰ সেনাপতি আৰু ৰঘুবীৰ আৰু কাশীতৰা নামৰ দুজনক সহ সেনাপতি পাতে। নীতিপালে নিজৰ সম্পৰ্কীয় তথা ঘনিষ্ঠ নিম্নবৰ্ণৰ চুতীয়া লোকেৰে ৰাজসভা ভৰাই দিয়ে। পাত্ৰমন্ত্ৰী আদি নিজৰ ঘনিষ্ঠ লোকক পাতি লয়, যাৰ ফলত সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকল অসন্তুষ্ট হৈ পৰে। কেৱল ইমানেই নহয়, নীতিপালে প্ৰজাৰ ওপৰত উৎপীড়ন চলাইছিল, যাৰ বাবে তেওঁ নীতিপাল নামৰ সলনি প্ৰজাৰ মাজত অনীতিপাল হিচাপে খ্যাত হৈ পৰে। এনেবোৰ কাৰণত চুতীয়া ৰাজ্য দুৰ্বল হৈ পৰে। চুতীয়া ৰাজ্যৰ এই দুৰ্বলতাৰ কথা আহোম ৰজা চুহুংমুঙে গম পায় আৰু চুহুংমুঙে চুতীয়া ৰাজ্য আক্ৰমণৰ পৰিকল্পনা কৰে। দিহিংমুখৰ দ্বিতীয় ৰণ। 1522 খ্ৰীষ্টাব্দৰ শেষৰ পিনে চুহুংমুঙে চুতীয়া ৰাজ্য আক্ৰমণ কৰে। তেওঁ দিহিংমুখত কোঠ স্থাপন কৰি চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ সৈন্য পঠিয়ায়। দিহিংমুখৰ এই ৰণত আহোম সৈন্যৰ আক্ৰমণত চুতীয়া সৈন্য পিছুৱাই আহিবলৈ বাধ্য হয়। চুতীয়া সৈন্যই দিহিংমুখ এৰি ডিব্ৰুমুখ বা এতিয়াৰ ডিব্ৰুগড় পায়গৈ। আহোম সৈন্যৰ ইয়াৰ পাছত লক্ষ্য হয় ডিব্ৰুমুখ। ডিব্ৰুমুখ বা ডিব্ৰুগড়ৰ ৰণ। 1523 খ্ৰীষ্টাব্দৰ শেষৰ ফালে চুহুংমুঙে কিংলন বুঢ়াগোহাঁই আৰু ফাছেংমুং বৰগোহাঁইক চুতীয়া ৰাজ্য পুনৰ আক্ৰমণ কৰাৰ আদেশ দিয়ে। এই আদেশ মতে বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে তেওঁলোকৰ সমস্ত বাহিনী লৈ ডিব্ৰুমুখ অভিমুখে ৰাওনা হয়। তেওঁলোকে প্ৰথমতে ডিব্ৰুমুখত এটা গড় সাজে। ইপিনে চুহুংমুঙে চৰাইদেউলৈ গৈ দেৱতাৰ আগত বলি আগবঢ়ায়। তাৰ পাছতেই তেওঁ সৈন্যসহ চেঁচামুখলৈ আহি তাত কোঠ স্থাপন কৰে। ইপিনে আহোমসকল এইদৰে আগবাঢ়ি অহাৰ খবৰ নীতিপালৰ কাণত পৰে। তেওঁ লগে লগে ৰাজধানী শদিয়াৰ পৰা সৈন্য সামন্ত লৈ বৰ্তমানৰ চাবুৱাৰ ওচৰৰ লাৰুপাৰালৈ আগবাঢ়ি আহে। তাৰ পৰাই তেওঁ আহোমৰ বিপক্ষে যুঁজ কৰিবলৈ বুঢ়া বৰুৱাৰ নেতৃত্বত সৈন্য পঠিয়ায়।
সেই অনুসৰি চুতীয়া সৈন্যই ডিব্ৰুমুখ আক্ৰমণ কৰে। আহোম ৰজা চুহুংমুঙেও চেঁচামুখৰ পৰা ডিব্ৰুমুখলৈ আগুৱাই আহি যুদ্ধত ভাগ লয়। ইপিনে ৰাজমন্ত্ৰী কিংলুন বুঢ়াগোহাঁই আৰু ফ্ৰাচেনমুং বৰগোহাঁয়ে একেলগ হৈ ব্ৰহ্মপুত্ৰৰে আহি চুতীয়াৰ নৌসেনাক আক্ৰমণ কৰে। চুতীয়াৰ নৌসেনাৰ নেতৃত্বত আছিল 3 সেনাপতি ক্ৰমে কাচিতৰা, চুলুকি চেতিয়া আৰু বৰপাত্ৰ। এই যুদ্ধত চুতীয়াসকল পৰাজিত হয়। আহোম ৰজা চুহুংমুঙে দা ডাঙৰীয়া আৰু সৈন্যসহ পিছদিনাই তেতিয়াৰ সোণাৰী অঞ্চল বৰ্তমানৰ কাকপথাৰলৈ আগবাঢ়ি আহে। এই যুদ্ধৰ পাছতেই ৰজা নীতিপালে চুহুংমুঙলৈ সন্ধিৰ প্ৰস্তাৱ পঠিয়াইছিল। প্ৰিয় দৰ্শক, আমি অহা খণ্ডত সেই বিষয়ে ক'ম। লগতে ক'ম পৰৱৰ্তী আন কেইখনমান যুদ্ধ আৰু চুতীয়া ৰাজ্যৰ পতনৰ বিষয়ে। জ্ঞানচৰাৰ পাঠশালাৰ ভিডিঅ'বোৰ কেনে পাইছে অনুগ্ৰহ কৰি কমেণ্টত জনাব। আজিৰ এই খণ্ডৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।